আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ প্ৰতিজন পৰীক্ষাৰ্থী তথা মোৰ চেনেলৰ সমূহ ভিউৱাৰ্ছ আৰু মোৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আপোনালোকৰ ৰেজাল্টছ বিফোৰ 15 মাৰ্চৰ আগত আপোনালোকৰ নিজৰ মোবাইলত চাবলৈ পাব। কিয় কৈছোঁ শুনক। গতিকে তাৰ আগতে আপোনালোকলৈ এটি মোৰ বিশেষ অনুৰোধ যে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল নটিফিকেশ্যন ক্লিক কৰি ৰাখিব, যাতে এনেকুৱা শুদ্ধ আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পায়। চ' লেটছ গো ষ্টাৰ্ট আজিৰ এই ইনফৰ্মেটিভ ভিডিঅ'লৈ। মই কৈছোঁ যে বিফোৰ 15 মাৰ্চ ৰেজাল্টছ দিব। কিয় কৈছোঁ তেন্তে মন কৰিব মোৰ বন্ধু বান্ধৱীসকল। আপোনালোকে যেতিয়া ইণ্টাৰভিউ বা ভাইবা দিবলৈ গৈছিল, তেতিয়া আপোনালোকৰ প্ৰত্যেকৰ নিজৰ বৰ্ডত কোনজন বিষয়া বা কৰ্মচাৰীয়ে ভাইবা লৈছিল তাৰ এটি লিষ্ট প্ৰকাশ পাইছে। গতিকে আপোনালোকে এই লিষ্টখন অলপ চাই লওক। আৰু বন্ধুসকল, এই লিষ্টখন আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। এই লিংকত ক্লিক কৰি ডাউনলোড কৰি চাব পাৰিব। গতিকে এই লিষ্টখনৰ পৰা এটা কথা গম পোৱা গ'ল যে ৰেজাল্টছৰ কাম সম্পূৰ্ণ শেষ, এতিয়া কেৱল সময়ৰ অপেক্ষাহে। গতিকে মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এই লিষ্টখন আগতে নিশ্চয় ক'তো দেখা নাই। এতিয়া ৰেজাল্টছ সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ গ'ল, যাৰ বাবে ইণ্টাৰভিউ পেনেলৰ এই নামবিলাক প্ৰকাশ পাল, যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে। থেংক ইউ।